chocolate ice cream. Hey friends, welcome back to our channel The Happy Mama. আজি আমি বনাবলৈ গৈ আছো ডাঙৰ সৰু সকলোৰে প্ৰিয় আইসক্ৰীম. yes, chocolate ice cream. আহকচোন বনাও. এয়া আমি হুইপ ক্ৰীম লৈ লৈছো মই 2 কাপ. আৰু এতিয়া হুইপ ক্ৰীমখিনি আমি একেবাৰে ডাঠ হোৱালৈকে এনেকৈ ফেটি লম. আমাক কমসে কম ইয়াতে 10 মিনিট মান সময় লাগিব. এনেকৈ ফেটি লম. আপুনি চাব এয়া লাহে লাহে 10 মিনিট হোৱাৰ পিছত আমাৰ এয়া ক্ৰীমখিনি দেখিছে উঠাই অনাৰ লগে লগে বাগৰি যোৱা নাই. তাৰ মানে এয়া ক্ৰীমখিনি ৰেডি হৈ গৈছে. এয়া আমি লৈছো 1 কাপ কনডেন্স মিল্ক আৰু তাতে আমি এতিয়া দি দিছো কোকা পাউডাৰ. মই ইয়াতে 2 চামুচ দিছো ডাঙৰ ডাঙৰ চামুচেৰে, যেহেতু মোৰ ল'ৰা ছোৱালী বেছি তিতা নাখায়. যদি আপুনি বেছি ডাৰ্ককৈ খাব বিচাৰে তেন্তে ইয়াতে কোকা পাউডাৰ আৰু আপুনি 2 চামুচ এড কৰিব পাৰে. খুব ভালদৰে ফেটি ল'ব যাতে একো লাম্পছ ৰৈ নাযায়, মানে গাঁঠ ৰৈ নাযায়. এতিয়া আমি ইয়াতে দি দিছো এয়া ভেনিলা এসেন্স. তাৰ পিছত কনডেন্স মিল্কখিনি আমি ইয়াতে দি দিম. এয়া এইখিনি দি দিলোঁ আমি. এতিয়া আকৌ এবাৰ ভালদৰে গোটেই ক্ৰীমখিনিৰে সৈতে আমি মিক্স কৰি ল'ম. খুব সুন্দৰকৈ মিক্স কৰিব. আকৌ আমাক লাগিব 5 পৰা 10 মিনিটমান সময়. এয়া মিক্স হৈ গৈছে. আপুনি ইচ্ছা কৰিলে ইয়াতে কালাৰ ইউজ কৰিব পাৰে আৰু চকলেট চিপছ ব্যৱহাৰ কৰিব পাৰে. আৰু মই ইয়াতে এয়া চকলেট বিস্কিট ব্যৱহাৰ কৰিছোঁ. ঘৰতে আছিলে মোৰ, সেইকাৰণে এইখিনি জাষ্ট ভাঙি পেলাই মই ইয়াতে দি দিছোঁ. ভালদৰে মিক্স কৰি ল'ব. এতিয়া সম্পূৰ্ণকৈ মিক্স হৈ যোৱাৰ পিছত এটা এয়াৰ টাইট কণ্টেইনাৰ ল'ব আৰু তাতে আপুনি এনেকৈ ক্ৰীমখিনি দি দিব. এয়াৰ টাইট কণ্টেইনাৰ হ'লে ভাল, যাতে বাহিৰৰ পৰা বতাহটো নোসোমায় আৰু এনেকৈ থেকেৰাই দিব, মানে তেতিয়া ভিতৰত থকা বাবলছবিলাক ওলাই যাব. আৰু খুব সুন্দৰকৈ ঢাকনিখন টাইট কৰি দিব. দি উঠি 8 ঘণ্টা সময় নহ'লে গোটেই ৰাতি ৰাখিব, আপোনাৰ আইচক্ৰীম ৰেডি হৈ যাব. এয়া আমাৰ আইচক্ৰীম ৰেডি হৈয়ে গৈছে. মই 8 ঘণ্টা ৰাখিছোঁ. তাৰে পিছত এটা বাটিত মই এনেকৈ চামুচ এখনেৰে ওলাই লৈছোঁ. যিহেতুকে আইচক্ৰীমৰ স্কুপটো মোৰ তাতে নাই, সেইকাৰণে মই ডাঙৰ চামুচ এখনেৰে এনেকৈ উলিয়াই লৈছোঁ বাটিত. তাৰপিছত মই ইয়াতে ওপৰত দি দিম চকলেট চিৰাপ. নিদিবও পাৰে, যদি আপোনাৰ ওচৰত আছে আপুনি দি দিব পাৰে. আৰু ইয়াৰে ওপৰত অকণমান সৰু বাচ্চাই খাই ভাল পায় যিহেতুকে ৰং বিৰঙৰ স্পাৰ্কলিং কিছুমান আছে, সেইখিনি মই ইয়াৰে ওপৰত ছটিয়াই দিছোঁ. আমাৰ চকলেট আইচক্ৰীম ৰেডি. আপোনালোকেও ঘৰত বনাওক আৰু পৰিয়ালৰ সৈতে পৰিৱেশন কৰক আৰু মোক জনাবলৈ নাপাব এনেকৈ বনাই খাই কেনেকুৱা লাগিছে. আৰু মোৰ চেনেলটো যদি আপোনালোকে ভাল পাইছে ৰেচিপি চাই, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব. নমস্কাৰ.